আমার কেন্দ্রীয় কমিটি বিপিএম দল কোকরাঝার পার্লামেন্টারি সমষ্টির কারণে গঠিত যিটো নির্বাচনী পরিচালনা কমিটি তেখেতসকলে যেহেতু প্রত্যেকটো আমার পার্টি ব্লকবিলাকত নির্বাচনী পরিচালনা কমিটি গঠন কৰিবলৈ নির্দেশ দিছে। এই মর্মে ইতিমধ্যে আমার প্রত্যেকখন ব্লকবিলাকত আমার নির্বাচনী পরিচালনা কমিটিবিলাক গঠন কৰি লোৱা হ'ল। এতিয়া আনুষ্ঠানিকভাৱে আমি কাৰ্যালয় লৈ পেলাই আমাৰ নিৰ্বাচনী পৰিচালনা কৰিবৰ কাৰণে যিখিনি কাম কাজ কৰিব লগা আছে সেইখিনি কামটো আজিৰ পৰা চলাবৰ কাৰণে আমাৰ এটা কাৰ্যালয় প্ৰথমতে আমি ল'ব লাগিব আৰু ইয়াৰ কাৰণে আজি আমি 3 তাৰিখ ঠিক কৰি পেলাই 7 নম্বৰ পকেৰাগ্ৰাম বিটিচি সমষ্টি অৰ্থাৎ আমাৰ পকেৰাগ্ৰাম পাৰ্টি ব্লকৰ অধীনত পকেৰাগ্ৰাম টাউনতে আমি এটা নিৰ্বাচনী পৰিচালনা কমিটিৰ কাৰ্যালয় এতিয়া লৈছোঁ আৰু এই কাৰ্যালয়টো আজি আমি আমার কেন্দ্রীয় কমিটি নির্বাচনী পরিচালনা কমিটির চিফ কনভেনর মাননীয় রিটায়ার্ড এসপি আমার প্রদীপ কুমার ব্রহ্ম ডাঙরিয়ার উপস্থিতিত আমার মানে পার্টি ব্লকৰ সভাপতি সাধারণ সম্পাদক আৰু লগতে নির্বাচনী আমার ব্লক কমিটি পরিচালনা কমিটি যেটো আছে আমার সভাপতি আৰু কনভেনর গোটেইবিলাকক লগত লৈ পেলাই কাৰ্যালয়খন আজি মুকলি কৰা হ'ল। আজিৰ পৰা আমি এই কাৰ্যালয়তে আমাৰ নিৰ্বাচন শেষ হোৱালৈকে আমাৰ যিটো কাম কাজ এই কাৰ্যালয়ৰ পৰাই চলিব। গোটেই নিৰ্বাচনী লোকসকল ইয়াতে আমি যোগত কৰিম। আমাৰ পকেৰাগ্ৰাম অঞ্চলৰ ৰাইজৰ যিবিলাক আমাৰ ভোটাৰ আছে এই ভোটাৰক আমাৰ মাজত আনিবৰ কাৰণে আমাৰ নিৰ্বাচনী পৰিচালনা কমিটিৰ ফালৰ পৰা তেখেতসকলে উপযুক্ত সময়ত ক'ত যেনেকুৱা ধৰণৰ পলিচি লৈ পেলাই কাম কৰাৰ প্ৰয়োজন আছে আজিৰ পৰা তেওঁলোকে আৰম্ভ কৰিব। মই আজি এই কাৰ্যালয় মুকলি কৰাত যিসকলে উপস্থিত থাকি আমালৈ সহযোগ আগবঢ়াইছে, আমালৈ এটা মনোবল যোগাইছে, এটা বিশ্বাস আৰু আস্থা আমাৰ ওপৰত ৰাখি পেলাই সহযোগ আগবঢ়ালে মই তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। পকেৰাগ্ৰামবাসী ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ দলীয় প্ৰত্যেকজন কৰ্মী নেতাসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ আজি আমাৰ যিটো কাৰ্যালয় মুকলি কৰা এই কাৰ্যালয় মুকলি কৰাৰ দ্বাৰাতে আমাৰ বিজয় যাত্ৰা আজি আমি আৰম্ভ কৰিছোঁ। পকেৰাগ্ৰাম সমষ্টিবাসী ৰাইজে বিপিএফ দলৰ লগত যেহেতু আছে আৰু আমি বেছিকৈ ভোট এই পকেৰাগ্ৰাম সমষ্টিৰ পৰাই পকেৰাগ্ৰাম ব্লকৰ পৰাই অহা ইলেকশ্যনত দিবৰ কাৰণে চেষ্টা চলাই কাম কৰি যাম। আমাৰ এটা প্ৰতিযোগিতা ইতিমধ্যে হৈ গৈছে যে কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ অধীনত চবতকৈ বহুত বেছি দিব পৰা ব্লকবিলাকৰ তুলনা যদি আমি ক'ব লাগে পকেৰাগ্ৰাম ব্লক কমিটিয়ে চবতকৈ বেছি ভোট দিব পৰা এই অৱস্থাতেই আছে। আমাৰ প্ৰত্যেকখন ব্লকৰ পৰাও আমি প্ৰচুৰভাৱে ভোট পাম। তৎসত্ত্বেও আমাৰ পকেৰাগ্ৰাম ব্লকে যেহেতু চবতকৈ এটা ডাঙৰ আৰু ইয়াতে আমাৰ দলীয় শক্তি বেছিকৈ মজবুত আছে আৰু এই অঞ্চলৰ ৰাইজে বিপিএফ দলক চবেই আঁকোৱালি লৈছে, ভাল পাইছে। গতিকে এই অঞ্চলৰ ৰাইজে বিপিএফ দলক প্ৰচুৰভাৱে ভোটদান কৰিব। ইয়াৰ কাৰণে বাস্তৱত সেইটো সফল কৰিবলৈ আজিৰ পৰা আমাৰ দলীয়ভাৱে কাৰ্যালয়ত থাকি পেলাই আমাৰ নিৰ্বাচনী পৰিচালনা কমিটিয়ে সহযোগ আগবঢ়াব, কাম কৰিব। বিপিএফ দল ইতিমধ্যে আমাৰ সিদ্ধান্ত লোৱা আছে অহা 19 তাৰিখে আমাৰ মনোনয়ন পত্ৰ দাখিল কৰা হ'ব। ইয়াৰ কাৰণে যোজা চলোৱা হৈছে। আজি আমাৰ কেণ্ডিডেট নিজে মনোনয়ন পত্ৰ ঠিক ঠাক কৰিবৰ কাৰণে তেখেতে কাম কৰি আছে। আমাৰ অহা 19 তাৰিখে দলে বলে আমাৰ প্ৰত্যেকখন ব্লকবিলাকৰ পৰা আহি প্ৰত্যেক জিলাবিলাকৰ পৰা আহি পেলাই মনোনয়ন পত্ৰ ৰাইজৰ আশীৰ্বাদ দলীয় কৰ্মীবিলাকৰ আশীৰ্বাদ সহযোগ লৈ পেলাই আমি মানে সেইটো ডিচি অফিচত আমাৰ মনোনয়ন পত্ৰ দাখিল কৰা হ'ব। কিমান হাজাৰ সমৰ্থক থাকিব একজাক্টলি সেইটো মই আজি সংখ্যাটো ক'ব খোজা নাই, কিন্তু আমাৰ এটা নিৰ্দেশ আছে যে মনোনয়ন পত্ৰ দাখিল কৰাত আমাৰ দলীয় কৰ্মীসকলে ভোটাৰ ৰাইজ যিসকল আহিবলৈ ইচ্ছুক তেখেতসকলক লগত লৈ পেলাই সেইদিনাখন সহযোগ আগবঢ়াব লাগে। হয়, আজি আমাৰ নিৰ্বাচন পৰিচালনা সমিতিৰ ফকীৰাগ্ৰাম ব্লক পৰ্যায়ৰ যিখিনি আমাৰ অফিচ আছে আমাৰ ফকীৰাগ্ৰাম ব্লকৰ নিৰ্বাচনী পৰিচালনা সমিতিৰ আমি কাৰ্যালয় আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলোঁ আৰু উদ্বোধন কৰে আমাৰ কোকৰাঝাৰ পশ্চিম জনজাতীয় সমষ্টিৰ সন্মানীয় বিধায়ক ৰবিৰাম ছাৰ ডাঙৰীয়াই। গতিকে আজিৰ পৰা আমাৰ আগন্তুক নিৰ্বাচনৰ লোকসভা নিৰ্বাচনৰ কাম যি কাম আছে সেই কামখিনি আমাৰ এই অফিচৰ পৰাই পৰিচালনা কৰা হ'ব। হয়, ৰাইজে আমাক যথেষ্ট পৰিমাণে আমাক সহায় সহযোগ কৰি আছে, সঁহাৰি দি আছে
আৰু যথেষ্ট পৰিমাণৰ ৰাইজৰ সঁহাৰি পাই আছোঁ। এটা কথা নিশ্চিত, আমাৰ প্ৰাৰ্থী খাম্পা বৰগয়াৰী ডাঙৰীয়াৰ যে জয় নিশ্চিত, ইয়াৰ দ্বাৰাই প্ৰমাণ কৰিব পাৰি। नोंथांमोनहा गावबा गावनि गथ'खौ काराटेनि सासे राफोद गेलेगिरि खालामनो गोसो दं नामा? हादरसायारि, हादरारि, हादर गेजेरारि थाखोसिम गेलेग्रा खालामनो गोसो दंब्ला नोंथाङा गोबाव दा खालामसै। सासे राफोद रोंखा-राखा काराटे गेलेगिरि खालामनो थाखाय नोंथाङा जानजि खाफ्रादो आरो मुं थिसनहैदो गलामगुरि काराटे एकाडेमियाव। रोखा खौरांनि थाखाय 8720903713 मबाइल नाम्बाराव कन्टेक्ट खालामनो हागोन। बेबायदिनो बड' हाउस काराटे एकाडेमिनि थाखाय 6900451157, बेंटल काराटे एकाडेमिनि थाखाय 9678041226, बेरहांगाव काराटे एकाडेमिनि थाखाय 6901341656 आरो धालिगाव काराटे एकाडेमियाव मुं थिसननायनि थाखाय 8720903713 मबाइल नाम्बाराव खौरां लानो हागोन। मख'जाथावदि बे सोलोंसालिनिफ्राय सिगांनिफ्रायनो हादरसायारि, हादरारि, हादर गेजेरारि थाखोनि बादायलायनायाव गोबां फरायसाफोरा बान्था मोननो हाबोदों। बे मुंख'नाय फोरोंसालियाव रोंग'थि गोनां फोरोंगिरिया फोरोंथाय होनानै नोंथांनि गथ'खौ सासे राफोद काराटे गेलेगिरि सोरजिनायाव मदद आरो जाफुंसार खालामगोन। अब्ला मानोथो गोबाव खालामनो? थाबैनो नोंथांमोनहाबो नोंथांनि गथ'खौ मुं थिसनहैदो। Nine, 10.